নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ কেইটামান ভাল খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকেতো নিশ্চয় ডিম্পু বৰুৱাক চিনি পায় আৰু ডিম্পু বৰুৱাৰ যোনটো ছেকেণ্ড চেনেল ডিম্পুছ ব্লগ, সেই চেনেলটো ইতিমধ্যে 4 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে, যি অসমত এটা বহুত ডাঙৰ কথা। আৰু তেওঁৰ মেইন চেনেল ডিম্পু বৰুৱাৰতো ইতিমধ্যে 4 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, মানে দুইটা মিলাই 8 লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, যোনটো এটা বহুত ডাঙৰ কথা। বন্ধুসকল, ছেকেণ্ড খবৰটো হৈছে কিছুমান ফেক একাউণ্টৰ বিষয়ে। আপোনালোকে টুইটাৰ, ফেচবুক বা অন্য কিছুমান ছ'চিয়েল মিডিয়া মাধ্যমত কিছুমান ফেক একাউণ্ট পাব, আৰু সেই ফেক একাউণ্টবোৰে কোনো অইন মানুহৰ নাম লৈ পেলাই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে। আৰু কিছুমান মানুহে ভাবি লয় কি আচল মানুহজনে সেই বস্তুবোৰ লিখিছে, যেনে নিশিতা গোস্বামী নামত এটা ফেক একাউণ্টে আজি কিছুদিনৰ আগত এনে এটা পোষ্ট কৰিছিল। বন্ধুসকল, প্ৰথমতে আপোনালোকে চাওক, ইয়াত নিশিতা গোস্বামী ফটোও দিয়া হৈছে আৰু নেমটো নিশিতা গোস্বামী বুলি লিখা গৈছে। আৰু ইয়াত কি বুলি লিখা হৈছে মই আপোনালোকক এবাৰ পঢ়ি শুনাই দিছোঁ। ইয়াত লিখা গৈছে যে ৰত্নাকৰৰ দৰে ফকতীয়া চিনেমা মই জীৱনত কৰা নাই, কিয় জানো অভিনয় কৰিলোঁ এইবোৰত, তাতকৈ হোটেলত কাঁহী বাতি ধুৱাই ভাল আছিল। আচলতে এনেধৰণে পোষ্টৰ পৰা বহুতো মানুহে ভাবিব যে নিশিতা গোস্বামীয়ে পোষ্টটো লিখিছে, গতিকে আচলতে যোনবোৰ লোকে এইবোৰ কাম কৰে তেওঁলোকৰ ওপৰত অতি শীঘ্ৰে একশ্যন ল'ব লাগে। বন্ধুসকল, পিছৰ নিউজটো হৈছে মষ্ট ডেঞ্জাৰ চাৰ্চ লিষ্ট নামৰ এখন লিষ্ট প্ৰকাশ পালে, য'ত MS ধোনী নামটো আটাইতকৈ শীৰ্ষত আছে। ইয়াৰ উপৰিও আপোনালোকৰ শচীন তেণ্ডুলকাৰ আৰু অন্য কিছুমান চেলিব্ৰিটিৰ নামো আছে। মানে MS ধোনীৰ নামটোক লৈ হাই চাইবাৰ ক্ৰাইম হৈ থকা কিছুমান ৱেবছাইট আছে। আপোনালোকে যদি MS ধোনী বুলি গুগলত চাৰ্চ কৰে, তেতিয়াহ'লে তাত হাই মানে বহুত বেছি এনেকুৱা ৱেবছাইট আহিব, য'ৰ পৰা আপোনালোকৰ নথি পত্ৰ চুৰ কৰি ল'ব। আপোনালোকে যিকোনো ৱেবছাইটতে আগতে চাই চিতি ভালকৈ পেলাই ক্লিক কৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেল SKGYT নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।